15 প্লাসৰ কন্ডিশন চাওক আপোনাক ধুনিয়াকৈ এবাৰ চাই লওক কন্ডিশন চাওক এটো যদি আপোনাক লয় 2 বা 3 মাহৰ আপোনাক ওয়াৰেন্টি পাব কন্ডিশন চাওক টিপ টপ কন্ডিশন কি কম আৰু পুৰা কাঞ্চা পিস 14 Pro দিন 128 GB এইটো 16 Pro 100% বেটাৰি আছে চাওক কি কয় সার্ভিস সেন্টার ওয়ারেন্টি আছে সেপ্টেম্বর 2025 লকে হাততে ধুনিয়া 14 Pro এইটো এটা 14 Pro যদি আপুনি আপোনাৰ সেকেন্ড হ্যান্ড মোবাইলটো বিকিম বুলি ভাবিছে তেন্তে হলে মাইৰা মোবাইলছে আপোনাৰ পৰা সেই মোবাইলটো কিনি লৈ আহিব আৰু আপোনাৰ ঘৰ হাতিগাঁৱত হওক আপোনাৰ ঘৰ লখৰাত হওক আপোনাৰ ঘৰ জালুকবাৰীত হওক আপোনাৰ ঘৰ আমিনগাঁৱত হওক আপোনাৰ ঘৰত গৈ আপোনাৰ মোবাইলটো তেওঁলোকে পিক আপ কৰিব আৰু আপুনি সেই মোবাইলটোৰ বাবদ যেটো পেমেন্ট পায় বা যেটো ভ্যালু থাকে সেই ভ্যালুটো তেওঁলোকে আপোনাক প্ৰভাইড কৰিব অনলাইন প্লেটফৰ্মতো আজিকালি মোবাইলবোৰ সেল কৰিব পাৰি কেচিফাই হওক বা ফ্লিপকাৰ্ট হওক আপোনালোকে এটা ফ্লিপকাৰ্টৰ ৱেবসাইটত যাব নালাগে কেচিফাই ৱেবসাইটত যাব নালাগে যেটো কন্টাক্ট নাম্বাৰ দিয়া আছে সেই কন্টাক্ট নাম্বাৰটো ফোন কৰিব মাইৰা মোবাইলছৰ যেটো টিমৰ মানুহ আছে টিমৰ মানুহে গৈ পেলাই আপোনাৰ ঘৰৰ পৰা আপোনাৰ বেচিবলগীয়া ফোনটো পিক আপ কৰি লৈ আহিব ইয়াতে ফোন বিকেও আকৌ দেই এটো কোৱা নাই যে আপোনাৰ পৰা ল'ব ইয়াতে তেওঁলোকে ফোনো বিকে লগতে যদি আপুনিও বিকিম বুলি ভাবিছে সেই ফোনটো আপুনি নিশ্চিন্ত মনে এখন দোকানত বিকিব পাৰে বা আপুনি যদি ফিজিক্যালি আহে এক্সচেঞ্জও কৰিব পাৰে ওকে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো বেলেগ এটা ভিডিঅ' লৈ আশা কৰো আপোনালোক সকলো ভালে আছে ধামাকা ষ্টকৰ আপডেট লৈ আহিছো আজি এখন বিশেষ দোকান দেখাম গুৱাহাটীৰ হাতিগাঁৱত থকা মাইৰা মোবাইলছ য'ত আপোনালোকে কি কম আৰু চাই লওক ষ্টক চাওক আপুনি দেখা পাইছে না চাই লওক পুৰা কাঞ্চা পিস ৰঙা নীলা হালধীয়া বেঙুনীয়া সেউজীয়া এইবিলাক চাওক এন্ড্ৰইড দেখিছে না পুৰা কাঞ্চা পিস ষ্টক এবাৰ ভালকে চাওক আপোনালোকে ষ্টক চাওক কালাৰ চাওক ষ্টক চাওক যি লাগে 15 Pro Max লাগে 13 Pro Max লাগে 13 লাগে 12 লাগে 17 লাগে 17 Pro Max লাগে সব পাব এইবিলাকটো পাবই আপোনালোকে লগতে দোকানখননো ক'ত আছে ফাৰ্স্ট টাইম চাই লওক ন দোকানখন আছে গুৱাহাটী হাতিগাঁও সিজুবাৰী চাৰিআলিত ক'লে নহব দেখাব লাগিব হাইয়া এইখন দোকান আছে গুৱাহাটী হাতিগাঁও সিজুবাৰী চাৰিআলিত এটো হৈছে সিজুবাৰী চাৰিআলি হাতিগাঁও দেখা পাইছে আপোনালোকে আৰু এটো হৈছে হানকা ৰোড যেটো ৰাস্তায় ঘোৰামৰা আলব পাৰি এফালে আপোনাক 100 মিটাৰ আহিব 100 মিটাৰ আহি ৰাইট সাইডে দেখা পাব সুফি কিটচেন দেখিছে এখন তাৰ একদম ঠিক অপোজিট সাইডে আছে এখন দোকান মাইৰা মোবাইলছ এখনে দোকান আহুতে কিবা অসুবিধা হলে যেটো ফোন নাম্বাৰ দিয়া থাকিব ফোন কৰি খুদি লব এইফালে আছে যে মাইৰা মোবাইলছ সত্তাধিকাৰী কি খবৰ মালিক একদম ভালে আছে একদম বহুত ভাল আজিটো পুৰা ধামাকা ষ্টক লৈ আহিছে আপুনি এবোৰ ইমানবোৰ আইফোন গুৱাহাটীত পাবলে নাই কিন্তু আপোনাৰ তাতে ক'ৰ পৰা আহে মোট বাহিৰৰ পৰা আহে দিল্লীৰ পৰা আহে বাহিৰৰ পৰা আহে তো এটা কথা কক আজি ইমান দিনৰ মই ভিডিঅ' বনাই আছো আজি ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে আৰু যিসকল হোলসেলাৰ আছে বা ৰিটেইলাৰ আছে বা অসমৰ ৰাইজৰ কাৰণে আজি স্পেশাল অফাৰ কি আছে আইফোনৰ ষ্টাৰ্টিং প্ৰাইস কিমানৰ পৰা আছে এন্ড্ৰইডৰ কিমানৰ পৰা আছে অলপ জনাওক এটা ফ্লেগশিপত ডিল কৰি আছো বৰ্তমান সেইকাৰণে আৰু নৰ্মেল ফোনত মই হেৰি কৰা নাই ফ্লেগশিপত 16 Pro Max কোয়ান্টিটিত লাগে লৈ যাব পাৰিব হোলসেলৰ কাৰণে যিসকল নতুন ব্যৱসায় আৰম্ভ কৰিছে আইফোনত আচ্ছা 13 পৰা 14 পৰা 15 16 17 যিকোনো লাগে হোলসেলত পাই যাব আইফোন অনলি আচ্ছা অকল ফ্লেগশিপ ফোন হোলসেলত পাই যাব ঠিক আছে যদি কোনো আল্ট্ৰা সিৰিজ লাগে আল্ট্ৰা সিৰিজও পাই যাব আচ্ছা আল্ট্ৰা সিৰিজও পাই যাব যদি কোনোবা ইয়াৰ পৰা আইফোন হোলসেল ল'ব বিচাৰে যদি ভিডিঅ'টো আপুনি আপাৰাসম পৰা চাই আছে বা আপুনি ধুবুৰী পৰা চাই আছে বা আপুনি খদিয়াৰ পৰা চাই আছে তেন্তে হলে চিন্তা কোনো কাৰণ নাই আপাৰাসমৰ ব্যৱসায়ীসকলৰ কাৰণে বহুত সুবিধা হ'ব কাৰণ মাইৰা মোবাইলছ নামৰ এখন দোকানত এতিয়াৰ পৰা আপোনালোকে ৰিটেইল আৰু হোলসেল দুইটা প্ৰাইজতে মোবাইল পাব লাগে লাইন টু লাইন আইফোন দেখা পাইছে যি লাগে আপোনালোকে সব পাব এটা কৈ প্ৰত্যেকটো মডেলৰ দাম কৈ আছো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকক আৰু এটা কথা মালিক কক ফাইনান্সৰ কিবা সুবিধা বৰ্তমানলৈকে হৈছে নে নাই ফাইনান্সৰ সুবিধা হোৱা নাই আমাৰ এৰিয়া কোডটো বন্ধ হৈ আছে সেইকাৰণে খিজুবাৰীত ফাইনান্স নহয় তো আচ্ছা আমাৰ এৰিয়া কোডটো ভৱিষ্যতে হ'বনে চান্স কম আছে আচ্ছা ঠিক আছে ফাইনান্সৰ সুবিধাটো ইয়াতে নাই ক্ৰেডিট কাৰ্ড হলে হৈ যাব ক্ৰেডিট কাৰ্ডত হৈ যায় সকলোৱে জানে ক্ৰেডিট কাৰ্ড আচ্ছা সেইটোতো হৈ যায় বাকি ফাইনান্স সিস্টেম ঠিক আছে যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে তেন্তে হলে ইয়াতে ফাইনান্সৰ আপুনি পাই যাব কিন্তু আপোনাৰ ক্ৰেডিট কাৰ্ডখন থাকিব লাগিব বাকি দেৰি নকৰো প্ৰথম কি দেখাব কক আজিটো এখন মানে ৰচনা হ'ব গৈ আছে ভিডিঅ'টো প্ৰথম 13 ৰ পৰা ষ্টাৰ্ট কৰো ঠিক আছে মডেলটো বহুত আছে 13 ভালেকে পিস আছে 13 ষ্টক ওকে 13 এনেকুৱা কন্ডিশনৰ বগা মাল কাস্টমাৰ বিচাৰি আছে দোকানীবোৰে বগা মালে বিচাৰে ওকে কাস্টমাৰক দোকানীয়ে বগা মাল বেছি ভাল পাই আছে বগা কালাৰ পিংক কালাৰ 13 পাই যাব মোৰ তাত হোলসেলটো নকও বাৰু হোলসেলত অলপ 1000 2000 টকা এটা ডিসকাউন্ট আহি যাব কিমান আহিব ৰিটেইলত 27000 টকাৰ পৰা ষ্টাৰ্টিং পাব আপুনি আইফোন 13 90 বেটাৰি হেল্থৰ হৈতে চাই লওক আইফোন 13 অফ কন্ডিশন চাওক আপুনি দেখিছে না একদম কাঞ্চা পিস টপ কাঞ্চা পিস পৰা দেখিছে না চাওক এটা বেজেল চাওক এটা সিঙ্গল কেস উলিয়াব না আপোনাক আইফোন 13 ৰ ষ্টাৰ্টিং প্ৰাইস কিমান ক'লে আপুনি 27000 27000 টকা যদি কোনোবাই হোলসেলত লয় প্ৰাইসটো অলপ কমিব 2000 টকা এটা ডিসকাউন্ট হৈ যাব আচ্ছা ডাইৰেক্ট কৰি দিছে ন আপুনি ডাইৰেক্ট দি চাওক যি লাভ খায় এটো খাবই লাগিব 2000 টকা আৰু কোনোবাই যদি 23000 টকাকে আইফোন 13 দিব খুদে মোৰ তাত বেটাৰি হেল্থ 85 মিনিমাম 85 মই 23000 মই পাৰচেজ কৰি লম
চাওক ডাইৰেক্ট কৈছে যে আপোনালোকে যদি বিকিব বিচাৰে ন আহি পেলাই বিকিব পাৰে হোৱাইট কালাৰ হলে 24 25 লৈকে মই দিম আচ্ছা যদি হোৱাইট কালাৰ কোনোবাই দিয়ে মোক 24 25 23 ভিতৰত মই কিনি ল'ম প্ৰপাৰ বিল লাগিব বক্স নহলে কথা নাই ঠিক আছে বিলখন কিন্তু মোক লাগিব বঢ়িয়া 27000 ষ্টাৰ্টিং প্ৰাইস ঠিক আছে মোক ল'ব 27000 আৰু মোক যদি দিবহে 25000 24000 23000 মই লৈ ল'ম বঢ়িয়া ঠিক আছে বাৰু বাকি তাৰ পিছত কক নেক্সট কক 13 তো ষ্টক ধেৰ আছে ষ্টকটো বহুত আছে আপুনি যি লাগে সব পাব iPhone 15 বহুতে বিচাৰে 15 ষ্টক अवेलेबल আছে 15 আমাৰ তাত পাই যাব আপুনি 35000 ৰ পৰা কি কয় 35000 ৰ 15 পাব ব্ল্যাক কালাৰত আৰু ব্লু কালাৰ গ্ৰীন কালাৰ লাগে 37000 আচ্ছা ব্লু আৰু গ্ৰীনৰ দামটো কিয় বেছি কালাৰ ডিমান্ডটো বেছি ৰাইট ব্ল্যাক কালাৰ ডিমান্ডটো কম 35 ত ব্ল্যাক মই দি দিব পাৰিম 35000 আপোনাকে ব্যাক টু পাই যাব কন্ডিশন সব টিপ টপ কন্ডিশন इसके साथ जन्म कुंडल भी मिलेगा क्या बिलो कस्टमर बिलो पाई যাব और लोकल হয় তো ন এটো লোকেল বেটারি হেল কিমান আছে মালিক 87 88 তেনেকুৱা থাকে বঢ়িয়া আছে 87 80 এর বেটারি হেল পাব আপোনাক চিন্তা কৰিব নালাগে ওকে ইয়াৰ পিছত এটো 13 আছে আপোনাৰ কোম্পানীৰ হয় ৰিসেট কোম্পানী বুলি কোম্পানী আছে যৰ পৰা বিলিং কৰো তাৰ কোম্পানী হয় আচ্ছা এটোত আপুনি 10 মাহলৈকে ওয়াৰেন্টি পাব ষ্টৰ ওয়াৰেন্টি পাব আচ্ছা ষ্টৰ ওয়াৰেন্টি 10 মাহ পাব এটোৰ দাম আহি যাব আপোনাৰ 88% বেটেৰীৰ সৈতে 40000 টকা 40000 টকা এইটো 10 মাহ আছে কাৰণে 40000 টকা 10 মাহৰ আপোনাক ওয়াৰেন্টি পাব ইয়াৰ পৰা গম পাইছে এটো যদি লয় আপোনাক 10 মান্থ 10 মাহৰ আপোনাক এটো লগত ওয়াৰেন্টি পাব দাম ক'লে আপুনি 40000 আৰু 256 জিবি যদি লাগে তেন্তে 43000 পৰা 256 জিবি পাই যাব iPhone 15 চাইলো 256 জিবি যদি আপোনাক লাগে iPhone 15 আপোনাকে পাই যাব কিমানৰ পৰা 6000 বেটাৰি হেল কিমান আছে এটোৰ 43000 সৰি আচ্ছা 43 সৰি বেটাৰি হেল আছে এটো কিমান 85 টিপ টপ কন্ডিশন সব আপোনাকে একদম পুৰা চাইনিং মাৰি যাও এটো ডিমান্ড আছে না বহুত কালাৰটো বহুত ডিমান্ড আছে টিপ টপ কন্ডিশন ব্ল্যাক কালাৰ হলে 40 ত পাই যাব 256 জিবি আৰু গ্ৰীন কালাৰ ব্লু কালাৰ ইয়েলো কালাৰ এনেকুৱা কালাৰত আপোনাৰ প্ৰাইসটো অলপ বেছি হৈ যায় ওকে ঠিক আছে বাৰু কমান কালাৰ ডিমান্ড কৰে ঠিক আছে নেক্সট কক তাৰ পিছত 16 পাই যাব আপুনি এই দেখো 45000 ত পাই যাব 91 বেটাৰি হেল আছে iPhone 16 94 বেটাৰি হেল আছে মাৰ্চলৈকে ওয়াৰেন্টি আছে এই সক 45000 পাই যাব 94 বেটাৰি হেল সক মাৰ্চলৈকে ওয়াৰেন্টি আছে নয়তো 45000 সক কন্ডিশন সক আপোনাক টিপ টপ কন্ডিশন এটা আপোনাক সিঙ্গল কেস উলিয়াব নাই পুৰা কাঞ্চা পিস হয়নে ओ एकदम पूरा ये लीजिए नेक्स्ट में बोलिए मालिक नेक्स्ट 15 প্লাস পাই যাব আপোনালোকে 40000 প্লাস 15 প্লাস পাই যাব কালার হে এগুলা 40000 15 প্লাস অর কন্ডিশন সক আপনাকে ধুনিয়াকে এবাৰ চাইলো কন্ডিশন সক ব্ল্যাক কালার জইলা 39000 দি ব্ল্যাক কালার গলে 39000 সক জি লাগে আপোনাক কালার দিছে নাই টিপ টপ এটো আছে হাতত নাহে আৰু ইমান হাতত নাহে আৰু কিমান দিব 40000 দি দিম আপোনাৰ পিঙ্ক ব্লু আৰু 39000 পৰা দি দিম আপোনাক ব্ল্যাক কালাৰ ওকে 39000 ব্ল্যাক কালাৰ দেই পিঙ্ক ব্লু তো গম পাইছে আপোনালোকে হেতুৱে ডিমান্ড থাকে বহুত প্লাছত 16 প্লাস আছে ये देखो 94 বেটাৰি হেলৰ আছে এটো চাৰ্জ নাই বৰ্তমান বৰ মন লগা কালাৰটো ন পিঙ্ক কালাৰত আছে উইথ বক্স আহি যাব ফোনটো 94 বেটাৰি হেলৰ হয় আপোনাৰ 53000 ত পাই যাব 53000 টকা 53000 ত 94 বেটাৰি হেল আন্ডাৰ ওয়াৰেন্টি 94 বেটাৰি হেল কিমান ওয়াৰেন্টি 2-3 মাহ ওয়াৰেন্টি আছে এটো যদি আপোনাক লয় 2 বা 3 মাহৰ আপোনাক ওয়াৰেন্টি পাব কন্ডিশন সব টিপ টপ কন্ডিশন কি কম আৰু পুৰা কাঞ্চা পিস কবই নালাগে পুৰা টিপ টপ কন্ডিশন দেখিছা না চাই লওক টিপ টপ পুৰা জাক লাগে আহিব লৈ যাব অলপ সলপ ডিসকাউন্ট হ'ব নেকি হৈ যাব অলপ সলপ ডিসকাউন্ট হৈ যাব ন যদি ভিডিও চাই আহে অলপ সলপ ডিসকাউন্ট কৰি দিব ঠিক আছে নেক্সট কক তাৰ পিছত নেক্সট প্ৰো সিৰিজত গুছি যাও আহক প্ৰো আমি 13 প্ৰো দি দিম আপোনাক 35000 ৰ পৰা এই দেখো 13 প্ৰো পাই যাব 35000 ৰ পৰা আপুনি 13 প্ৰো 35000 হয় 13 চাই লওক 13 কন্ডিশন পাই যাব 35000 13 প্ৰো কন্ডিশন সব টিপ টপ কন্ডিশন বেডেল সব এটা আপোনাক সিঙ্গল কেস মানে বেটাৰি হেল কিমান থাকিব এটো মালিক 85 84 তেনেকুৱা মানে যিমানবোৰ ফোন আছে সবৰে 85 প্লাস বেটাৰি হেল থাকিব ন 85 প্লাস বেটাৰি হেল আছে বঢ়িয়া এটো বহুত মানে দৰকাৰ হেটো বহুতে বিচাৰে ন বেটাৰি চাই কেনে বস্তু আনো ঠিক আছে বেটাৰি ভালৰে লৈ লও ওকে এটো ৰক তাৰ পিছত কক নেক্সট 14 প্ৰো লৈ ল'ব পাৰিব এবাৰ আছে 14 প্ৰো আছে এই দেখো বস্তু খোজোৱা হোৱা নাই সেইকাৰণে আৰু টোটালটা পৰি যায় 14 প্ৰো পাই যাব আপুনি 42000 পৰা 14 প্ৰো দি দিম 128 জিবি আৰু 256 জিবি দি দিম 45000 পৰা 256 জিবি 45 হয় আচ্ছা এইবিলাক বেটাৰি হেল 85 প্লাস এই গোল্ডেন কালার আছে আপোনাৰ গোল্ডেন কালার কা 256 জিবি প্রাইস তো কষ্টলি 50000 আই যাব সোনা পাৰো পুৰা সোনা পাৰা পাই যাব সক আপোনাকে কৈছে আপুনি গোল্ডেন কালাৰৰ ডিমান্ড অলপ বেছি থাকে গোল্ডেন হোৱাইটৰ ডিমান্ডটো বেছি গোল্ডেনটো 50000 পৰিব এটা 50000 সক বেজেল সক আপুনি টিপ টপ কন্ডিশন জাক লাগা আহিব আৰু যদি আপোনাক ভিডিও চাই আহে অলপ সলপ মালিকৰ খৰি পাতিব बागे तो दे दूं मैं ভিডিও চাই दे দিব ন डायरेक्ट होलसेल दाम मतलब टेंशन लेने का नहीं है देने का है फटक से आना फटक से लेके जाना ये रखिए नेक्स्ट में बोलिए उसके बाद 12 प्रो এটা আছে কম দামত অফারত আছে এইটো ফোন দেখো এবাৰ অফার দিব নেকি হয় এইটো অফার এইটো লাষ্টত দি দিম এতিয়া দিলে এতিয়া নিদিব ঠিক আছে স্কিপ কৰি দিব ডাইৰেক্ট এইটো ৰখি থাকক আপোনাক ওয়েট কৰক দি আছো নেক্সট তাৰ পিছত নেক্সট 15 প্ৰো আছে কেবে পিছো 15 প্ৰো আছে আপোনাৰ দেখো আর 10 পিস 15 প্ৰো আছে 2 পিস অন আছে মই ব্যাটারি হেলটো দেখাই দি 15 প্ৰো দেখাই দিও निकल जा बाबा निकल जा 88 बैटरी हेल बढ़िया
ডিচেম্বৰ 23 আৰু এইফালে আছে এইটো হ'ল 512 GB হয় ষ্ট'ৰেজ 90 বেটাৰী 90 বেটাৰী হ'ল চাৰ্কুল কাউণ্ট চাই লওক 547 এইটো চাৰ্কুল কাউণ্ট 539 এইকেইটা ক'বই নালাগে এইকেইটা বিষয়ে ক'ব নালাগে আৰু এইটো আপোনাৰ হ'ল 512 GB 65000 আহিব ওকে আৰু এইটো হৈ গ'ল আপোনাৰ ষ্ট'ৰেজটো চাই দি আছোঁ দেখাই দিয়ক 256 GB 256 63000 63,000 টকা আৰু এইটো আছে 128 GB আপোনাৰ 58000 পৰা পাই যাব এইটো 128 58000 এইকেইটা যাক লাগে ন মই কৈছোঁ আপোনালোকক লৈ যাওক টিপ টপ কণ্ডিশ্যনৰ লেংটা বেংটা মাল পুৰা চাৰ্কুল কাউণ্ট দেখা পাইছে আপোনালোকে মাত্ৰ 539 এটা ভৰাইছে 539 আৰু এটা ভৰাইছে কিমান 539 আৰু আপোনাৰ 549 নে কিবা 540 তেনেকুৱা হ'ব 10-20 চাইকেল 57 বুজি পাইছে নে নাই কি কৈ আছোঁ চাৰ্জত ভৰা চাৰ্কুল কাউণ্টটো আপোনালোকে গম পায় চাৰ্জত ভৰাইছে মাত্ৰ 547 বাৰ ওকে নেক্সট 16 Pro Max দেখা 16 Pro দেখাম নেক্সট দেখাওক 16 Pro এটা অফাৰত আছে কি আছে কি দিব 500 দিব নে 1000 দিব নে 500,000 16 Pro কভাৰে পায় কভাৰে নাই ন 16 Pro নাপায় কিয় চান্দনি মাৰ্কেটত দেখোন দিয়ে কলিকতা সেইবোৰ ডুপ্লিকেট সেইবোৰ ক্লোন ফোন হয় সেইবোৰ ইয়েছ ঠিক কৈছে সেইবোৰ বিচাৰি কেনে আপোনালোকে কলকাতা যাই নাপাব চান্দনি মাৰ্কেট যাই নাপাব সেইটো হয় কিন্তু সেইটো হয় বিচাৰি কেনে গ'লে পিছত কি হ'ব আহা যোৱা খৰচাটোৱে বাঢ়িব নাপাব সস্তা মাল কেতিয়াও ভাল নহয় প্ৰিমিয়াম মালৰ ৰেট সদায় বেছি ল'ব ভিডিঅ' বনাইছো তাত গৈ কোনোবা এজনে যদি 1.5 লাখ টকা দি ফোন এটা পাৰচেজ কৰিছে 2-4-6 মাহ চলাই কেনে 70-50 হাজাৰ টকাত নিদিয়ে তেখেতো 1 লাখ টকা এক্সপেক্টেশ্যন কৰিব ন আমিও পাব্লিকৰ হাতৰ পৰাই মোবাইল কিনো এনেকুৱা নহয় যে নিজৰ ঘৰত মেনুফেকচাৰিং ফেক্টৰী আছে ডুপ্লিকেট মাল ফেক্টৰীত বনাই কেনে আহি কেনে কম দামত চেল কৰি দিলোঁ কম দামত কোনবোৰ পায় চাপ'জ ইয়াতে মোৰ এটা কম দামত দিব পৰা মোবাইল এটা আছে মই কৈ দিম এইটো 16 Pro 100% বেটাৰী হেল্থ আছে চাওক কি কয় সার্ভিস সেন্টার ওয়ারেন্টি আছে সেপ্টেম্বর 2025 লৈকে 100% বেটারি 146 সাইকেল কাউন্ট এইটো কম দামত আহিব ব্যাক প্যানেলটো চেঞ্জ আছে এইটোই उसका কাহিনী समझ गया কাহিনী কিবা নহয় কিবা থাকে ইয়াৰ ব্যাক প্যানেলটো চেঞ্জ আছে কিন্তু অসুবিধা নাই একো অসুবিধা নাই ব্যাক প্যানেল চেঞ্জ আছে বেলেগ ফোনৰ পৰা ৰিমুভ বেক পেনেল হয় একদম অৰিজিনাল কোৱালিটি আমি গমে এইটো আৰু এইটো মাজত একো ডিফাৰেন্সে নাপাব গমে নাপাব এইটো অৰিজিনাল বেক পেনেলৰ ফোন হয় এইটো ডুপ্লিকেট সেট ৰিমুভ বেক পেনেলৰ ফোন হয় আচ্ছা একো গম নাপায় একো গম নাপায় কিন্তু কৈ দিছোঁ কি এনেকুৱা মালহে আপোনালোকে কমত পাব কিন্তু সবে নকয় সবে এতিয়া এইটো 100% বেটেল ছেপ্টেম্বৰ 2025 ৰ ওয়ারেন্টি আছে এপ্ৰক্স 8 মাহ কি কয় আপোনাৰ হৈ গ'ল 128 GB নরমালি কিমান প্ৰাইস হ'ব তো 80 to 82000 আমি 75000 দি দিম কি কয় 100% বেটারি হেল 100% বেটারি হেল 75000 কাহিনীটো গম পাইছে হেইটোই কাহিনী বেয়া মাল কম দামত পোৱা যায় যদি কম দামত বিচাৰিছে বেক পেনেল চেঞ্জ চলি যায় আৰামত আপোনাৰ হাতত যদি এইটো ফোন লৈ যায় অলপ কম দামত বেক পেনেলটো ভাঙি গ'ল চেঞ্জ কৰিবই লাগিব সেইকাৰণে 10000 টকা এটা কমত পাই আছে এটলিষ্ট এনে নরমাল 85 হয় 75 ত আপুনি লৈ ল'ব পাৰিব বেক পেনেলটো জাস্ট ক্ৰেক আছে বেক পেনেলটো চেঞ্জ আছে এটা কোনো বেয়া নহয় কৰে মালটো ভিতৰ সব ওকে আছে আৰু নহয় জানো দাদা ওকে নেক্সট কক তাৰপিছত এইটো আছে 16 Pro 91 বেটারি হেল 128 GB এই 91 বেটারি হেল হয় 73000 ত পাই যাব কি কয় साइलेंट कंडीशन सब दिखाई दियो कंडीशन तो बुलबुल का बच्चा काम छा पूरा इंडियन यूनिट है 128 GB হয় আপোনাৰ কন্ডিশন তো চাই লওক একদম সিঙ্গেল ডট এটা না পাবো এটা সিঙ্গেল স্কেচ নাই সব আপোনাৰ স্কেচ পালে পয়সা 1000 কে ডিসকাউন্ট যদি স্কেচ উলিয়াব পাৰে কাঞ্চা পাৰ মালিকে পুৰা 1000 ডিসকাউন্ট কৰিব কি ক'লে এইটো কি ক'লে কাঞ্চা মাল পুৰা টিপ টপ কন্ডিশন প্ৰটেকশন লৈ যাও নেক্সট কক এইটো হল আপোনাৰ 16 Pro আৰু এক পিস ব্ল্যাক কালাৰত ব্ল্যাক কালাৰ ডিমান্ডটো অলপ কম থাকে 87 বেটারি হেল আছে আপোনাৰ ওকে ওইটো 15 Pro হয় আচ্ছা কত গল মালে মাল হৈ আছে খেলিমেলি হৈ গৈছে মালিকৰ 16 Pro এক পিস আছে 3 পিস 16 Pro আছে এটো চার্জ নাই ফোনটো এপ্রক্স 73 Pro 80 ৰ ভিতৰত 16 Pro আহি যায় আচ্ছা 16 Pro আপোনালোকে 73 পৰা 80 ভিতৰত পাই যাব 80 ভিতৰত 16 Pro পাই যাব ওয়েল কন্ডিশন ব্যাক প্যানেল চেঞ্জ গ্লাস কাটিং কৰা ওপৰ টাচটো চেঞ্জ কৰা আছে ব্যাক প্যানেল চেঞ্জ কৰা আছে কিছুনে বডি চেঞ্জ কৰা সেইবোৰ জায়গাত কমত পাই যাব ঠিক আছে জেনুইন বস্তু জেনুইন ৰেট আপোনালোকে কিনাৰ আগত ভাবি ল'ব 1.5 লাখ টকাৰ ফোন 1,30,000 টকাৰ ফোন এটা কোনো কাস্টমাৰে 70-50,000 টকাত নিদিয়ে সেইটো হয় বহুতে ভিডিঅ'ত কৈ থাকে 60,000 টকাৰ যে অফাৰ প্ৰাইজত দিছো কিন্তু মিছা এইবোৰ ফেক ভিডিঅ' বনাই দুটা এটা ফিউচাৰ কাৰণে ঠিক আছে খুলি কৈ দিছে পুৰা জেনুইন বস্তু জেনুইন মাল কিটা কমত নিদিয়ে সেইটো হয় ঠিক আছে বাৰু নেক্সট কক বুজাই যি হলে বুজি পায় হেকলে নিশ্চয় বুজিছে ভালকৈ বুজি নাপায় হেকলে কমেন্ট বক্সত কমেন্ট দিব অভাৰ প্ৰাইস বলি অভাৰ প্ৰাইস যদি অভাৰ প্ৰাইস লাগিছে আপোনালোকে 2-3 মই কোৱা ৰেটতকে 2-3 জাকে কমত মোক ফোন দি যাওক মই কিনি লম যাওক ডাইৰেক্ট কৈ দিছে 2-3 টকা বেছি কোৱা না 5,000 না 2-3 টকা কমত দি যাওক 16 Pro 15 Pro যিকিটা ফোনৰ দাম কৈছো মই গুটেকিটা ফোন কিনি লম ঠিক আছে ডাইৰেক্ট কৈ দিছে এইটোৱে পুৰা দোকানেও যদি চাই আছে দোকানে কৈ কৈছো
দোকানীবোৰে কিছুমান আছে ন কমেণ্ট কৰে তলত ফেক একাউণ্ট থাকে অভাৰ প্ৰাইচ অমুক তমুক মিছবিহেভ কৰে হেনটেন সেইবোৰকো কৈছোঁ আহি যাব আপোনালোকৰ দোকানৰ পৰা ফোনবোৰ লৈ কেনে 2-3 হাজাৰ কমত দিব মই ৰাখি দিম ঠিক আছে ক্লিয়াৰকৈ কৈ দিছে বুজি পাইছে চাগে আপোনালোকে বা তহঁতি অ'কে নেক্সট কওক তাৰপিছত নেক্সট আপোনাক 16 Pro দেখালো 15 Pro 14 Pro দেখাই দিম মই দেখাই দিওঁ 14 Pro এই দেখো বগা পাৰৰ সোণা পাৰ 14 Pro আছে আৰু আছে 14 Pro এই চাইলো কন্ডিশন চাওক দেখিছেনে মালে মাল হৈ আৰু আছে 14 Pro আৰু আছে আন উলিয়াব হ'ব দিয়ক আৰু আছে নালাগে হাতত নধৰিব আপোনাৰ এইটো 14 Pro এই দেখো হাততে ধৰিব গোটেইকেইটা 14 Pro এইটো এটা 14 Pro হ'ব গোটেইকেইটা 14 Pro ইয়াতে কন্ডিশন আছে ইয়াতে এইটো সিঙ্গেল পিস আছে এইটো কম দামৰ ফোন হয় আচ্ছা কিমান ৰিজনটো এটা বেক পেনেলখন চেঞ্জ আছে এইটোৱে কাহিনীটো কম দামত ফোন তেনেকুৱা ফোনে দিব মানে পকেটৰ পৰা পইচা খৰচা কৰি কেনে আৰু কিনি আনি 50,000 40,000 বিক্ৰী কোনো দোকানে নকৰে নিদিয়ে ক'ব পাৰে যে অফাৰত দিছো অফাৰ কোনো নিদিয়ে ভাই 2-1 টকা লাভ কৰি কেনে দিব যাজনে বুজি লওক আজিকালি ইউটিউবত বহুত তেনেকুৱা চলি আছে ৰাইট ঠিক কৈছে আপুনি মানে 1000 টকা কৈ কেনে মাতি ল'ব তাৰ পিছত ক'ব এই পিস মাল বিক্ৰী হৈ গ'ল বা এই পিস মাল প্ৰবলেম আছিলে এতিয়া আছে 45,000 টকা পৰিব মানুহবোৰ হাৰাশাস্তি খাই কেনে আহে আৰু এটা কথা আকৌ আজিকালি ভিডিঅ' বনা মানুহ বহুত হৈ গ'ল ন বহুত আজিকালি ঘৰে ঘৰে বহুত মানুহ হৈ গ'ল ঘৰে নজনাকে ইউটিউবত ভিডিঅ' বনাই জানি ল'ব লাগে নজনাকে দোকানবোৰ দেখায় মোবাইলৰ মডেল নাম নাজানে প্ৰচেছৰ কি নাজানে যদি মই খুদিব যাওঁ iOS কি বস্তু এনসাৰ দিব নাজানে এন্ড্ৰইড কি হয় যদি খুদু সিম্পল লেংগুৱেজ হোৱাট ইজ এন্ড্ৰইড এনসাৰটো কমেন্ট বক্সত কৰা যিসকলে পাৰা কমেন্ট বক্সত কৰা আৰু আইফোনৰ ভিডিঅ' বনাই আইফোনৰ মালিকটো আমি ক'ব নোৱাৰে বহুতে আইফোনৰ মালিকৰ নামে নাজানে বহুত নাজানা মানুহ বেছি তাৰমানে হেৰি কৰে জানা মানুহ কিন্তু ধুনীয়াকে থাকে চব জানে যোনে ৰেটো ভাল দিয়ে সেইটোৱে আৰু যদি নাজানে অভাৰ প্ৰাইচ হেন টেন সেইকাৰণে সব ভিডিঅ' চাই আপোনালোকে বিশ্বাস নকৰিব মই কৈ থলো আপোনালোকক নেক্সট 14 Pro আহি যাও 14 Pro ৰেটটো এটা বেক পেনেল চেঞ্জ আছে আপোনাৰ বেক পেনেল চেঞ্জ 88% বেটাৰি আছে 128GB এইটো ফোন দি দিম 42,000 হয় এইটো বেক পেনেল চেঞ্জ চাই লওক টিপ টপ কণ্ডিশ্যন বেক পেনেল চেঞ্জ মানে আকৌ মোবাইলটো বেয়া নহয় দেই আপোনালোকে হয়তো বুজি পাইছে মোবাইলৰ ভিতৰৰ সব অল অৰিজিনেল পিছৰে এই বেক পেনেলটো ভাগিছিলে এইটো চেঞ্জ কৰি দিছে এইটো কোনো প্ৰব্লেমে নাপায় আপোনালোকে এইটো কিমান দিব ক'লে আপুনি 42 হয় ঠিক আছে আৰু অলপ কম বেছ তোলাছা একদম কমেই কৈছোঁ মই হ'ব মই ক'লো হ'লচেল ৰেটত দিম যদি তোমাৰ ভিডিঅ' চাই কোনোবা আহি কয় যে এইটো ভিডিঅ' চাইছোঁ একাউণ্টটো ফ'ল' কৰা আছে মই হ'লচেল দামত দি দিম ঠিক আছে দিয়ক এইটো যদি আপুনি ভিডিঅ' চাই আহে মোৰ কথা ক'ব হ'লচেল প্ৰাইজত দি দিব নৰ্মেলি 14 Pro 45,000 পৰা 50,000 লৈ পাই যাব আচ্ছা নৰ্মেলি 45 পৰা 50 ভিতৰত ন পাই যাব ঠিক আছে এইবিলাকৰ বেটাৰী হ'ল 85+ গোটেইকেইটা 85+ ঠিক আছে ডাউন নাই বঢ়িয়া নেক্সট আপুনি 13 Pro দেখাই দিম 13 Pro দেখাই দিয়ক ক'ত গ'ল আছে 13 Pro এইফালে চাওক মোবাইলে যেনি তিনি থৈ দিছে মোবাইল এইবিলাক চাওকচোন ক'ত এইবোৰ আছেই এইফালে 13 Pro এটা আছে এইটো চাওক 13 Pro চাই লওক 13 Pro আপোনাৰ এইটো পিচ আছে আপোনাৰ গ্ৰে কালাৰত এইটো পিচ আহি যাব আপোনাৰ 39,000ত 120GB এইটো আছে গোল্ডেন কালাৰত এইটো হৈ যাব 40,000ত কি কয় কালাৰ কাৰণে 1,000 টকা কালাৰ কাৰণে 1,000ৰো বেছি ন এইটো এটা আছে ব্লু কালাৰত এইটো ব্লু কালাৰত আছে আপোনাৰ এইটো আহি যাব 40,000 টকা এইটো 40 গ্ৰে কালাৰত আপোনাৰ প্ৰাইচটো কম আছে 38,000 গোল্ডেন কালাৰ এইটোত প্ৰাইচটো অলপ বেছি আছে 39,000 কাৰণ আজি যদি মই সেম ৰেটত গোটেইকেইটা দি দিওঁ ন তেতিয়া কাষ্টমাৰে কি কৰিব প্ৰথমতে গোল্ডেনটো ল'ব তাৰপিছত ব্লুটো ল'ব তাৰপিছত এইটো মোৰ ফাঁচি যাব এইটো হয় সেইকাৰণে কালাৰ ৱাইজ দাম ডিফাৰেঞ্চ থাকে কালাৰ ডিমাণ্ড থাকে ন ডিমাণ্ড থাকে যদি এতিয়া মোক ব্লেক কালাৰ ক'ৰবাত 40,000 টকা দিয়ে তেতিয়া মই গোটেইকেইটা দাম 40,000 বুলি কৈ দিম ন সেইটো হয় কাৰণ এই তিনিটা ভাল মাল যেতিয়া থাকিব 10টা মাল থাকিব 10টাৰ ভালটো ল'ব তো ৰেটটো একদম কম বেয়াটো দি যাব তেনেকুৱা হয় ন সেইটো ভাল মাল হিচাপে দামটো ভাল নিদিয়ে ঠিক আছে বঢ়িয়া বুজি পাইছে আপোনালোকে সেইটোৱে কথা নেক্সট কওক তাৰপিছত কি দেখাব 13 Pro 12 Pro অফাৰত আছে এতিয়া সৰু মডেল যে চাব যায় আপুনি 11 পাই যাব 11 বহুতে বিচাৰি থাকে 11 পাই যাব 11 Pro ধুনীয়া আহিছে কালাৰ কেইটা 11 বহুত ধুনীয়া কালাৰ আৰু আছে ৰব বৰ মজা আহিছে কালাৰ কেইটা সব টিপ টপ কণ্ডিশ্যন পুৰা 11 আছে এইটো সব 11 14,500 পৰা 11 পাই যাব 64GB 128GB আপুনি 15,500 পৰা পাই যাব 11 আচ্ছা তাৰপিছত XR পাই যাব 10,000 টকাত XR পাই যাব আচ্ছা শুনক না এই 11 বিলাকৰ বেটাৰী হেল কিমান আছিল বুলি ক'লে আপুনি বেটাৰী 85+ ন ঠিক আছে এইবোৰৰ কাহিনী আছে 85 90 থাকে এইবোৰ সেল চেঞ্জ কৰা থাকে আচ্ছা এতিয়াতো আৰু 11ৰ আপোনাৰ 4-5 বছৰ পুৰণা ফোন এটাতো আৰু বেটাৰী লেভেল 90 বিচাৰে নাপায় সেল চেঞ্জ কৰা থাকে জেনুইন ক'ব গ'লে সেল চেঞ্জ কৰা কেনে বেটাৰীটো 90-95 কৰি থৈ দিছে খুলি কৰি দিছে খুলি কৈছো কাৰণ এতিয়া আপোনাক যদি 75 বেটাৰী হেল দিও আপোনালোকে নল'ব সেইটো কাষ্টমাৰ 95 বিচাৰে সেইকাৰণে কোম্পানীয়ে 95 কৰিবলৈ বাধ্য কাষ্টমাৰ যদি 70 ল'ব লগা আহি যায় 70 ৰাখিব বেকাৰ 1,000-1,500 টকা খৰচা কৰি সেল কেলে চেঞ্জ কৰিব সেইটোৱে ৰিজনে সেইটো
ঠিক আছে কাৰণ 11 বন্ধ হোৱা আজি 2-3 বছৰ হৈ গ'ল 90 কেনেকে থাকিব মাৰটো ওপেন বক্স বুলি 100% বেটেৰিয়েল বিক্ৰী কৰি আছে এইটো কৰি আছে ৰাইজা তেনেকে সেইটোৱে এইটো গম পাইছে নহয় এইটো আৰু 11 ওপেন বক্স বিচৰা মানুহটো মূৰ্খ বুলি ক'ম মই এতিয়া ঠিক আছে নেক্সট তাৰ পিছত 15 Pro Max এইবোৰ জেনুইন এইবোৰ কোনো চেল চেঞ্জ কৰা নাই লাখ 1.5 লাখ টকাৰ ফোন এটা চেঞ্জ নকৰে 15 Pro Max পাই যাব ইয়াতে Pro Max ত গুচি যাও আহি যাওক 16 Pro Max ৰ পৰা যাও ডাঙৰ পাহো 16 Pro Max পাই যাব আপুনি কিমান আছে কেবিছ মান আছে 4-5 পিস আছে বেছি আছে আৰু আছে নি ক'বাত যেনে তেনে সোমাই আছে মালবোৰ ধৰিবই নোৱাৰি মানে ক'ত সোমাই আছে আৰু মিক্সিং কৰি ৰাখি দিছে আজি মালবিলাক এই চাওক ঢেৰ আছে 16 Pro Max এইটো এক পিস আছে 16 Pro Max চাই লওঁ এইটো চাই লওক 15 Pro Max 16 Pro Max এইটো চাই লওঁ এটা 16 Pro Max এইফালে চাই লওক এইফালে চাই লওক 16 Pro Max 16 Pro Max আপুনি পাই যাব 80000 পৰা 90000 ভিতৰত 80000 পৰা 90000 ভিতৰত 16 Pro Max ৰ বেটাৰী হেল্থ কিমান থাকিব 90 প্লাছ 100 বেটাৰী হেল্থৰো আছে আচ্ছা ঠিক আছে 100ৰো আছে 90 প্লাছ 99 ৰো আছে মানে মিক্স আছে এইটো সেট অন আছে মই এইটো সেটত দেখাই দিও আপোনাক 94 বেটাৰী হেল্থ 367 সাইকেল কাউন্ট এইটো আই যাব আপোনাৰ 87000 এইবিলাক ক'ব নালাগে এইবিলাক মোবাইলৰ বিষয়ে ক'ব নালাগে আৰু এইটো এটা আছে চাই লওক আপুনি 94 বেটাৰী এইটো 94 বেটাৰী হেল্থ সাইকেল অলমোস্ট সেম 399 367 এইটো আপুনি 87 ত পাই যাব 87 হয় 87000 পৰা কালাৰটো ডিমান্ডটো বেছি এইকিটা গম পাইছে নহয় এইকিটা দেখিলে আপোনালোকে সাৰ্কুল কাম দেখিলে আপোনালোকে বাকি ক'ব লগা একো নাই এটা নিজে গম পাইছে আপোনালোকে কি কেটেগৰী মাল এইকিটা নেক্সট 16 বছৰ ওলোৱা বেছি দিন হোৱা নাই বেটাৰীটো ভালে থাকে বেটাৰীটো ভালে থাকে বেটাৰী বেকআপো ভাল বেকআপ বহুত ভাল নেক্সট আপোনাক দেখাই দিম 15 Pro Max 15 Pro Max আহিছে বাস 15 Pro Max পাই যাব আপুনি 15 Pro Max পাই যাব আপুনি 65000 ৰ পৰা 64000 ৰ পৰা পাই যাব Pro Max এইটো 91 বেটাৰী হেল্থ 91 বেটাৰী হেল্থ বঢ়িয়া এইটো 93 বেটাৰী হেল্থ 93 বেটাৰী হেল্থ বঢ়িয়া আৰু এটা ক'ত গ'ল এইটো এটা আছে আপোনাৰ 92 বেটাৰী হেল্থ 92 91 92 93 পুৰা একদম লাইনত আছে কিমান হ'ব ষ্টাৰ্টিং প্ৰাইস আপোনাৰ 62000 ৰ পৰা পাই যাব 65000 টকাৰ পৰা পাই যাব 70000 টকা লৈকে আচ্ছা 90 ডাউনৰ বেটাৰী হেল্থ যিমান থাকিব 62 63 পাই যাব 90 প্লাস বেটাৰী হেল্থ 65 ৰ পৰা 70 ৰ ভিতৰত পাই ঠিক আছে বুজি পাইছা আপোনালোকে হেতুৱে কথা নেক্সট তাৰ পিছত কক 14 Pro Max ये देखो आ गया 14 Pro Max 14 Pro Max আছে কালাৰ লৈকে দাম আছে 14 Pro Max আৰু ষ্টৰেজৰ দাম আছে এইটো 128GB 87 বেটাৰী হেল্থ এইটো 14 Pro Max পাই যাব আপুনি 53000 53000 টকা হয় বঢ়িয়া তাৰ পিছত এইটো গোল্ড কালাৰ হয় আপুনি পাই যাব 55000 টকা 55000 টকা তাৰ পিছত এইটো আছে আপোনাৰ বেটাৰী হেল্থ দেখাই দিওক 90 বেটাৰী আছে পুৰা ষ্টৰেজটো দেখাই দিওক 256GB আছে এইটো পাই যাব 55000 55000 টকা টিপ টপ কোনে চাই লওক 55000 এইটো আছে হোৱাইট কালাৰত এইটো পাই যাব আপুনি 55000 55000 হয় এইটো গোল্ড কালাৰ এইটো 55000 ঠিক আছে এটা গোল্ড কালাৰ 55000 আৰু নরমালি আপোনাৰ ডিপ পার্পল যে লব যায় 52000 ঠিক আছে গম পাইছা আপোনালোকে কালাৰ লৈ 1000 টকা 5 টকা বেছি আছে চেঞ্জ থাকিলে আপুনি 50000 টকাত পাই যাব ঠিক আছে যদি ব্যাক প্যানেলত চেঞ্জ থাকে এইবিলাকৰ তেন্তে হলে আপোনালোকে 50000 ৰ ভিতৰত পাই যাব এইবোৰ নাই যদি মোৰ তাত আহি যায় ষ্টক তেনেকুৱা এইবিলাক 48000 টকা 14 Pro Max স্টার্টিং দি দিব পাৰে ঠিক আছে যদি কাৰোবাক লাগে কম টকাত আহিব পাৰে তেতিয়া কেতিয়াবা আহি থাকে তেনেকুৱা মাল খবৰ কৰিব ঠিক আছে নেক্সট তাৰ পিছত নেক্সট 13 Pro Max দেখাওক 13 Pro Max এটা 13 Pro Max হয় 13 Pro Max এইটো এটা আছে এবাৰ ব্যাটারি লিখা আছে আপোনাৰ 256GB 13 Pro Max পাই যাব মাত্ৰ 45000 45 কন্ডিশন সব চাইলো টিপ টপ পুৰা কাঞ্চা পিছ কন্ডিশন গুটে কিটাৰে বহুত ভাল এটা কন্ডিশন জাক লাগে আইফোন আহক আৰু দেই নকৰিব এইটো আছে 13 Pro Max আপোনাৰ 87 ব্যাটারি 128GB 42000 পাই 42000 টকা হয় এইটো আছে আপোনাৰ 89000 এইটো 42000 টকা এইটো 42 হয় 89% ব্যাটারি হেল্থ ওকে এইটো আছে 93% ব্যাটারি হেল্থ 128GB এইটো পাই যাব আপুনি 41000 এটা ক'ব নালাগে একদম টিপ টপ পুৰা এটা ক'ব নালাগে জাক লাগে আহিব চাই দেখিছে কালাৰ ওয়াইজ 1500 টকা বেছি আহি যায় কেতিয়াবা ঠিক আছে কালাৰ লৈ ব্যাটারি হেল্থ লৈ কেনে ওকে 12 Pro Max দেখাই দিয়ক 256GB পাই যাব 90 ব্যাটারি হেল্থৰ লগত পাই যাব এইবোৰ সেল চেঞ্জ থাকে 90 ব্যাটারি জেনুইনলি নাপাব আপোনালোকে আচ্ছা সেলটো ব্যাটারি যদি সেল থাকে সেলটো চেঞ্জ কৰি দিয়ে ব্যাকআপটো অলপ ভাল হৈ যায় আচ্ছা এইটো পাই যাব আপুনি অনলি 32000 32000 টকা 12 Pro দামত 12 Pro Max তাকো 256GB তাকো 256GB মানে হাগা পাটা ভিডিও যি মানে বনাব পাৰে আপোনালোকে মেমৰি ফুল কৰিব নোৱাৰে একদম ফুল কৰিব নোৱাৰিব তিনটা ক্যামেৰা ফোন ডাঙৰ ডিসপ্লে ফোন মাত্ৰ 32000 টকা 32000 টকা ফটাকছে কি কৰিব লেকে জানা ওকে নেক্সট তাৰপিছত আপোনালোক মই আল্ট্ৰা সিৰিজ লৈ আহিম দেখাও 17 Pro এটা আছে 17 Pro Max তো অলপ লৈ গ'ল দেখোন Max তো লৈ গৈছে এটা Pro আছে দেখাই দিয়ক
কালি পৰহি মেক্সো আহি যাব ন আহি যাব মানে টেনচন লেনে কা নেহি 100 বেটাৰী হেল অক্টোবৰ 2026 ওকে অক্টোবৰ মাহলৈকে ৱাৰেণ্টি আছে অলমোষ্ট 9 মাহ ৱাৰেণ্টি আছে 87 টাইম চাইকেল কাউণ্ট কৰিছে একদম মিন কণ্ডিশ্যন চাওক বিল বক্স গোটেই কাষ্টমাৰ বিল বক্স গোটেইখিনি পাই যাব এইটো যদি অনলি 1,10,000 টকা জেনুইন ৰেট কাৰোবাক যদি লাগে আহি যাওক আইমেৰ নম্বৰটো লৈ লওক 1,10,000 টকা দিয়ক লৈ লওক আইমেৰটো লৈ লওক 1,10,000 অলপ চলপ আৰু অলপ ডিছকাউণ্ট একদম 1,35,000 টকাৰ ফোন হয় কাষ্টমাৰ পাছে 135,000 দুমাহ চলাইছে এতিয়া মই যদি কৰি 1,00,000 দিম কাষ্টমাৰৰ বেয়া লাগে 1,10,000 টকা ৰাখিছোঁ কিবা এটা চাই দিম আৰু চাই দিব কিবা এটা এটা পাতি ল'ব ফোন কৰি পাতি ল'ব নহ'লে দোকানত ভিজিট কৰি পাতি ল'ব এইটো সোনকালে যদি লাগে ভিডিঅ' আপলোড হোৱাৰ 2-3 ঘণ্টাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব ঠিক আছে এই লেকে জানা জিসকো চাহিয়ে নেক্সট এইটো কাষ্টমাৰ হাইয়েষ্ট আহিব 1,10,000 এইটো 1,00,000 বেছি আহিব এইটো 1,10,000 টকা দাম কৈছোঁ ন কাষ্টমাৰ হাইয়েষ্ট এইটোৰে ফোন কৰিব 120 115 122 বিকি থাকে ন বিক্ৰী কৰে 15 তো চকু বন্ধ কৰি বিক্ৰী কৰে 15 লৈ যাব যাক লাগে 5,000 টকা ডিসকাউন্ট পাই আছে নেক্সট আপোনাক দেখাই দিম মই কি কৈছিলো আল্ট্ৰা সিৰিজত দেখাই দিওক আল্ট্ৰা 25 আল্ট্ৰা 512 জিবি 3 মাহ পুৰণা কি কয় সাৰ্ভিস চেণ্টাৰ ৱাৰেণ্টি আছে 25 আল্ট্ৰা হয় আপোনাৰ 512 সেটটো অন নাই বাৰু চাৰ্জ দিয়া হোৱা নাই মাল আহি পাইছে আচ্ছা এটো অলপ ডিসকাউন্ট হ'ব নি এটো কিমানত দি দিম কোৱা কিমান দিব কক নরমালি 256 জিবি বিক্রি কৰো আমি 85,000 512 জিবি দি দিম আমি অফার প্রাইস দিম 80,000 টাকা দিম কি কয় 80,000 টাকা দিম 512 জিবি ফসানা মিছা এক পিছে দিম ফসানা মিছা আপুনি লৈ যাওক আপোনাৰ নম্বৰটো দি দিব লগত জুনে আগত ফোন কৰিব তেখেতে 80,000 টাকা বাৰ্গেনিং যেতে নকৰে আৰু তাৰ দেখ কৰিছে যাওক বাৰ্গেনিং নকৰিলে হল 80,000 512 জিবি দিম 25 আল্ট্ৰা দি দিম ঠিক আছে পুৰা একদম পুৰা চ্যালেঞ্জিং প্রাইস কবলৈ গলে ওকে কোনো দিব নহয় এটো হয় কিন্তু 24 আল্ট্ৰা আছে 24 আল্ট্ৰা আৰু আছিল দেখাই দিও কোড গো এই 24 আল্ট্ৰা আছে 24 আল্ট্ৰা দি দিম 65,000 কি কয় দাম বহুত কমিছে ন দাম কমিছিল আকৌ বাঢ়িছে আচ্ছা ৰিসেন্টলি বিগ বিলিয়ন দাম কমিছিল এতিয়া আকৌ দাম বাঢ়িছে সব এন্ড্ৰইড ফোনৰ দাম বাঢ়িছে প্ৰাইস ইনক্ৰিজ হৈছে আচ্ছা এটা বৰ্তমান বহুত প্ৰাইস ইনক্ৰিজ আগতকেতো বহুত হৈছে আচ্ছা এটা অলপ ডিসকাউন্ট হ'ব নেকি 65,000 একদম ধুনিয়া ৰেট কৈছো আৰু অলপ চলপ হোলসেল ৰেটত দি দিম তোমাৰ ভিডিও চাই 500 2000 1500 1000 কি কমাব কৈ দিয়ক ডাইৰেক্ট ৰাইজে লৈ যাব কাইলে আহি পেলে কৈ দিয়ক ভিডিও চাই লৈ যাব 64 কৰি দিম দে 64 কৰি দিব এ কমাই দিলো চাওক কমাই দিলো নে হেইটোৱে কাহিনীটো নেক্সট 24 আল্ট্ৰা এইটো এক পিছো আছিল দেখো আ গয়া 23 আল্ট্ৰা দেখাই দিও 23 আল্ট্ৰা আপুনি পাই যাব 45,000 39,000 টাকা সিঙ্গেল রেট 45,000 আচ্ছা আৰু এটা কথা মই খুদু এইবিলাকৰ লগত এন্ড্ৰইড কিটা যে আছে ওয়ারেন্টি গ্যারান্টি কি প্রোভাইড কৰিব আপুনি ওয়ারেন্টি 3 মাহৰ নেটৱৰ্কৰ বেটাৰী ওয়ারেন্টি থাকিব 3 মাহ নেটৱৰ্কৰ বেটাৰী ওয়ারেন্টি থাকিব বাকিটো প্ৰবলেম মানে 1 লাখ টকা ফোন এটা হঠাৎ বেয়া হৈ নাযায় সেইটো হয় ইমান দিনে বিজনেস কৰি আছো আজিলৈকে কমপ্লেইন আহা নাই সেইটো হয় আৰু যদি কিবা ইস্যু আহি যায় সেইটো আমাৰ দোকানৰ ফালৰ পৰা চাই দিয়া হ'ব ঠিক আছে ওকে নহলে 3 মাহৰ ভিতৰত যদি প্ৰবলেম হয় ফোনটো ৰিপ্লেসমেন্ট পাই যাব বেলেগ এটা ফোন পাই যাব আচ্ছা 3 মাহৰ ভিতৰত প্ৰবলেম হলে ৰিপ্লেসমেন্ট হৈ যাব টেনশন ল'ব নালাগে কালাৰ বেলেগ হ'ব পাৰে ৰিপ্লেসমেন্ট পাই যাব এটা 100% বঢ়িয়া টেনশন ল'ব নালাগে আপোনাক নেক্সট তাৰ পিছত 22 আল্ট্ৰা দেখাই দিয়ক 22 আল্ট্ৰা দি দিম আমি 32,000 টাকা 32,000 22 আল্ট্ৰা দি দিম 22 আল্ট্ৰা পাই যাব আপোনাক 32,000 টিপ টপ কন্ডিশন সেম ওয়ারেন্টি গ্যারান্টি পাই যাব সেম ওয়ারেন্টি গ্যারান্টি বঢ়িয়া নেক্সট ফোল্ড 5 আছে আমাৰ 512 জিবি হয় 50,000 ফোল্ড 5 দি দিম 512 দি দিম 512 জিবি হয় 50,000 টাকা বঢ়িয়া ফোল্ড 4 দি দিম 36,000 256 জিবি 256 জিবি 36,000 কন্ডিশন ক'বই নালাগে পুৰা মাখন পিস চাওক নাই এবাৰ মাখন পিস পুৰা মাখন পিস দেখিছনে পুৰা চেলেকি দিব পাৰি কম বুলি একদম চেলেকি দিব বিচাৰিলে আপোনাক টিপ টপ কন্ডিশন পুৰা কাঞ্চা হয় নহয় ওৰা কাঞ্চা হয় নহয় এইটো হা লেংটা বেংটা মাল হয় নহয় বাৰু একদম মাৰি দিয়া চেলেকটা মাৰি দিয়া এই নালাগে দিয়া কিমানত দিব 36,000 36 আৰু অলপ ডিসকাউন্ট থোৰাসা 35 কৰি দিম 35 হে আগু কমিছে চাওক মই পুৰা 1000 টকা কমাই দেখাই নাই মই হোলসেল ৰেটত কৈ দিছো আৰু তোমাৰ ভিডিও চাইলে দিম বুলি কৈছো যিহেতু বলে সেইটো দিবই লাগিব কাস্টমাৰক নিৰাশ কৰি নপঠাব কেতিয়াও ঠিক আছে বঢ়িয়া তাৰ পিছত পৰা আহিব ইয়েস বঢ়িয়া তাৰপিছত আপোনাৰ ফ্লিপ 6 আছে মোৰ তাত কোড আছে দেখাই দিয়ক এই কিটা নেক্সট কক মালিক নেক্সট কক ফ্লিপ 6 দি দিম 512 জিবি দিম কন্ডিশনটো এবাৰ চাই লওক সাধাতমা ব্র্যান্ড নিউ কন্ডিশন আছে সার্ভিস সেন্টার ওয়ারেন্টি 4 মাহৰ পাই যাব এটো দি দিম আপোনাক 45,000 45 ফ্লিপ 6
512 GB 1,10,000 মান নতুন দাম আছে নিউ প্রাইস 1,10,000 টাকা টিপটপ কন্ডিশন আপোনালোকে চাওক নিজে একদম বেজেল চাওক আপোনালোকে এটা সিঙ্গল কেস উলিয়াব নোৱাৰে একদম প্লাষ্টিকটো এৰুৱা নাই এটো এৰুৱা চাওক এৰুৱাই নাই দেখোন ইমান কমত দি আছে কেনেকে আহিছে কমত আহিছে ফ্লিপ সিরিজৰ ডিমান্ডটো কম ন সেইকাৰণে কমত আহে মানে ফোল্ড সিরিজৰ ডিমান্ডটো বেছি আল্ট্ৰা ডিমান্ড বেছি ফ্লিপৰ ডিমান্ডটো আচ্ছা 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 এটো লৈ যাব যাক লাগে দেই টিপটপ কন্ডিশন চলাই বৰ মজা পাব কেমেৰা বহুত ভাল আহি আছে গাৰ্লফ্ৰেণ্ডক গিফট দিব পাৰিব ভ্যালেন্টাইন ডে আহি আছে 14 তাৰিখে ভ্যালেন্টাইন ডে আহি আছে যদি কোনোবাই দিম বুলি ভাবে দিব পাৰে ভ্যালেন্টাইন ডে ওকে তাৰ পিছত নরমাল সৰু মডেল দেখাই দিও স্যামসাংৰ দেখাই দিওক কি আহিছে এবাৰ S23 আছে S24 আছে 24 প্লাস 23 প্লাস গুটেকিটাই আছে এই দেখো বগা পাৰ ৰঙা পাৰ সব পাই যাব আপোনালোকে ইয়াতে আপোনাৰ আছে ওৰা কি হল তুমি অনখন কৰি আছা নেকি নাই শুই আছে তাৰ পিছত কক S23 আছে 24 আছে 25 আছে এটো হৈ গল 23 তোমাৰ এটো 23 প্লাস হয় আচ্ছা 25 পৰা স্টার্ট কৰো 25 পৰা স্টার্টিং হয় চাই লওক টিপ টপ কন্ডিশন সব 25 ব্রেন্ড নিউ কন্ডিশনটো সোয়া এটা সিঙ্গেল ডটো নাপাবা নাপাবো আৰু কবই নালাগে ফ্লেগশিপ ফোন অলপ ভালে থাকে কন্ডিশন 256 GB হয় ওকে কন্ডিশনটো দেখাই দিছো আপুনি চাই লওক টিপ টপ পুৰা কন্ডিশন এটা সিঙ্গেল সৰু সাইটা ডট আছে ইয়াতে এইটো অকমান আছে এটো মই দি দিম আপোনাক 44000 44 ঠিক আছে ওকে 44 পাই যাব টিপ টপ কন্ডিশন 25 লগতে আপোনালোকে 3 মাহৰ ওয়াৰেন্টি পাই যাব S25 ৰ লগত S25 বুলি নহয় আৰু সবলে লগত পাব আপোনালোকে ঠিক আছে এইটো হৈ গল S24 আপোনাৰ S24 হয় এটো দেখাই দিওক এই দেখো নিকল গয়া সব কন্ডিশন সব আপোনালোকে এটো হল S24 128 GB হয় ওকে এটো পাই যাব 35000 35 S24 35 পাই যাব 35 পাই যাব কন্ডিশন সব টিপ টপ বেজেল চাওক আপোনালোকে এটা সিঙ্গল কেস উলিয়াব না কেস নহয় টিপ টপ কন্ডিশন কান চাপিস प्रोडक्शन लेके जाने रखिए नेक्स्ट बोलिए नेक्स्ट है 23 আছে আমাৰ লগত 3-4 পিস এই দেখো কালা কিনে মজা মজা দেই কিটা ন কালা ধুনিয়া গুটি কেইটা কালা ধুনিয়া 23 দি আপোনাক 25000 ৰ পৰা 25000 টকা 25000 টকাৰ পৰা দিম আপোনাক S23 এটা আপোনাক দিম 20000 টকা কিয় ৰিজনটো এটা এই ইয়াৰ ওপৰত টাচটো চেঞ্জ কৰা হৈছে ও এনেকুৱা মালে কমত পায় আচ্ছা ষ্টাৰ্টিং বুলি কৈ দিয়ে ৰিপেয়াৰ ফোন থাকে তো ৰিপেয়াৰ ফোন হয় ওপৰ গ্লাছখন চেঞ্জ কৰা হৈছে সেইকাৰণে কোনি স্টাৰ্টিং প্ৰাইস বুলি সেইকাৰণে আচ্ছা 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 এইটো কাহিনীটো গম পাইছে ভাল মাল কেতিয়া স্টাৰ্টিং প্ৰাইস 25000 ৰ পৰা কৈ কেনে ভাল মালটো আপোনাক 25000 টকাত নিদি আইফোন 30 হা ভালটো 30 বিচাৰিব ইয়েস স্টাৰ্টিং কব বেটাৰি হেল সাৰ্ভিসত আননন পাৰ্ট কিবা আছে বেক পেনেল চেঞ্জ আছে সেইবোৰে কমত দিব ও কাহিনীটো বুজি পাইছে আপোনালোকে এতিয়া এইটোৱে কাহিনীটো ভিডিঅ সকলে ভাঙি পাতে কৈ নিদিয়ে মই কৈ দিছো গ্লাছখন চেঞ্জ কৰা আছে বঢ়িয়া হেতু গ্লাছ চেঞ্জ কৰা দামটো কম 20000 টকা আৰু নৰমালি তো আপোনাৰ 24 ৰ পৰা 120 GB 24000 ৰ পৰা পাব 256 GB 26000 ৰ পৰা ঠিক আছে বঢ়িয়া তাৰ পিছত S23 প্লাস এটা আছে এই দেখো এটা প্লাস যাক ডাঙৰ ডিসপ্লে লাগে হা S সিরিজৰ S23 প্লাস এইটো পাই যাব আপুনি অনলি 32000 কি কয় 32000 টকাত S23 প্লাস পাই যাব 23 প্লাস দেখিছে না কন্ডিশন সব টিপ টপ বেজেল সব এটা আপনাকে सिंगल केस उलिए बना पूरा कांचा पीस मक्खन पीस है फटक से ले जाना और थोड़ा सा डिस्काउंट इसमें होगा 32 বহুত দাম কম কৈছো সিরিয়াসলি অল্প কো পৰা একোই নাই মই ভিডিও চাই এটো হয় বাৰু জিটো থাকে এটো কৈ দিয়া এটো একচুয়ালি নাই কোনোবা যে 30000 টকাত মোক 23 প্লাস দিব খুদে মই আৰামত লৈ লম ঠিক আছে বিল বক্সটো লৈ আহিলে হল 3000 টকাত মই ললো আৰু মোৰ পৰা 32000 টকাত 13500 টকা ৰাখি 13500 আৰু অকমান ডিসকাউন্ট হৈ গল 500 টকা কোনোবা যদি মোক দিবহে মই 3000 আৰু আমাৰ এটা বিশেষ হেৰি আছে আপোনাৰ অপচন আছে ফোন এক্সচেঞ্জ হৈ যায় আচ্ছা আৰু যদি কেছ পইচা লাগে আপনি ফোনটো দি কেছ পইচা লৈ যাব পাৰিব মোক আচ্ছা ফোন বিকি পইচাও পাই যাব এনেকুৱা নহয় যে এক্সচেঞ্জ এটা বেলেগ ফোন লও বেলেগ ফোনৰ এক্সচেঞ্জ নহয় আপনি ফোনটো লৈ আহক বা আমাক কন্টাক্ট কৰক আপোনাৰ ঘৰত যাই কেনে আপোনাৰ ফোনটো কালেক্ট কৰি লৈ আহিম চিন্তা কোনো কাৰণ নাই আমাৰ টিমে যাব যাই কেনে মোবাইলটো চেক কৰি কেনে বিল বক্সটো লগত ৰাখিব ডাইৰেক্ট ডোৰ ষ্টেপ সাৰ্ভিস হৈ যাব আপোনাৰ ঘৰত যাই কেনে আমি ফোন লৈ আহিম বঢ়িয়া হেখিনি সুবিধা পাইছে যে কি লাগে ফোন কাৰোবাৰ আছে তেনে আমাক কলে হলে উইদিন গুৱাহাটীৰ ভিতৰত 30-40 কিলোমিটাৰ ভিতৰত যদি আমাক কয় আমি লৈ আহিম ঠিক আছে আৰু ৰেট মই যেনেকৈ ৰেট কৈছো তাতকে 2-4000 টকা কমত দিলে হৈ গল ওকে যোনটো ৰেট মই আজি কৈ আছো ফোনবোৰ তাৰ 2-4000 টকা কমত দিব আমি যাই কেনে লৈ আহিম বঢ়িয়া বুজি পাইছা আপোনালোকে হেতুৱে কাহিনী এটো আছে 24 প্লাস 256 GB ষ্টৰেজ হয় 24 প্লাসৰ এই দেখো 256 GB 24 প্লাস হয় এটো আপোনাক দি দিম 38000 24 ৰ দাম বেলেগ দুকা 24 বিক্ৰী কৰি আছে 24 প্লাস দিছো বঢ়িয়া 24 প্লাস পাই আছে ইয়াত ৰাইট ফটকছে लेके जाना ओके नेक्स्ट তাৰপিছত নেক্সট আমাৰ এনেকুৱা ফোন পাই যাব আপোনালোকে কেনেকুৱা সাপোজ এইটো Oppo A5 Pro V50e unactivate A6 Pro Y400 Note 13 Pro 15 A15X এটা মই সিম্পল কৈ 15X আপোনাৰ অনলাইন প্ৰাইস আছে 6GB RAM 19000 ওকে আমাৰ ইয়াতে আহক 3000 ফ্লেট ডিসকাউন্ট কৰি দিম কি কয় 16000 ত আপোনাৰ সিল চক
সিল খোলাই নাই কোম্পানী 1 বছৰ ওয়াৰেন্টি পাব ওকে 3000 টাকা ডিসকাউন্ট পাই আছে মানে 3000 টাকা কেছ ডিসকাউন্ট পাই যাব নতুন মোবাইল ল'ব যায় আছে দোকানত আপনার কি করব অনলাইন নাম লো 500 টাকা একটা কার্ড অফার মারি দিব বা 3000 টাকা কার্ড ছাড় একো নালে কেস পয়সা 3000 টাকা ডিসকাউন্ট যদি কাবাক নতুন লাগে 15x গম পাইছা Realme এটো আহিছে গম পাইছে আর ফোনটো 7000 mAh ব্যাটারি হয় 7000 mAh ব্যাটারি IP69 আছে ইয়াতে ওইটো চাই ওয়াটারপ্রুফ হয় ডাস্ট প্রুফ হয় এটো নরমাল দোকানৰ পৰা কিনিব গলে 19000 টাকা ল'ব অনলাইন ল'ব গলে 19000 টাকা ল'ব মই এটো 16000 টাকা দি চাই লও যাক লাগে লৈ যাব নতুন বাকি বিলাক আছে যেটা সৰু সৰু এন্ড্ৰইড এইবিলাক বহুত আছে তলত এইবিলাক হোলসেল কৰে ন হোলসেল কৰো বঢ়িয়া আজি সকলে কমেন্ট বক্সত মাৰিব অভাৰ প্ৰাইস বুলি তেখেতৰ হাতৰ মোবাইলটো মোৰ তাত বিক্ৰী কৰি থৈ বঢ়িয়া ডাইৰেক্ট কৰিছে পুৰা ঠিক আছে বুজি পাইছে আপোনালোকে ভাবিছে কোনোবাই তেখেতৰ হাতৰ ফোনটো মোৰ তাত বিক্ৰী কৰিলে বা মোৰ জিন্তু ৰেট আছে তেনেকুৱা ফোন কানেকচন মোক দি দিলে আনি কেনে ওকে কোৱাটো খৰচ কথা কৰাটোহে গম পায় হেইটো ওকে অলপ এফালে ঘুমাই দিয়া পইচা কমাই দিম নহলে চালক যি ষ্টক লাগে সব পাব আৰু কবৰ একো নালাগে আপোনালোকক আৰু এটা কথা মালিকে ক'লে এখন দোকানে মোবাইল বিকেও এতিয়া আপোনাৰ পৰা মোবাইল কিনিব তাৰ বিষয়ে তেখেতে বুজাই ক'লে আপোনালোকক যদি আপুনি আপোনাৰ সেকেন্ড হ্যান্ড মোবাইলটো বিকিম বুলি ভাবিছে তেন্তে হলে মাইৰা মোবাইলছে আপোনাৰ পৰা সেই মোবাইলটো কিনি লৈ আহিব আৰু আপোনাৰ ঘৰ হাতিগাঁৱত হওক আপোনাৰ ঘৰ লখৰাত হওক আপোনাৰ ঘৰ জালুকবাৰীত হওক আপোনাৰ ঘৰ আমিনগাঁৱত হওক আপোনাৰ ঘৰত গৈ আপোনাৰ মোবাইলটো তেওঁলোকে পিক আপ কৰিব আৰু আপুনি সেই মোবাইলটোৰ বাবদ যিটো পেমেন্ট পায় বা যিটো ভ্যালু থাকে সেই ভ্যালুটো তেওঁলোকে আপোনাক প্ৰভাইড কৰিব অনলাইন প্লেটফৰ্মতো আজিকালি মোবাইলবোৰ সেল কৰিব পাৰি কেচিফাই হওক বা ফ্লিপকাৰ্ট হওক আপোনালোকে এটা ফ্লিপকাৰ্টৰ ওয়েবসাইটত যাব নালাগে কেচিফাই ওয়েবসাইটত যাব নালাগে যেটো কন্টাক্ট নাম্বাৰ দিয়া আছে সেই কন্টাক্ট নাম্বাৰটো ফোন কৰিব মাইৰা মোবাইলছৰ যেটো টিমৰ মানুহ আছে টিমৰ মানুহে গৈ পেলাই আপোনাৰ ঘৰৰ পৰা আপোনাৰ বেচিবলগীয়া ফোনটো পিক আপ কৰি লৈ আহিব ইয়াতে ফোন বিকেও আকৌ দেই এটো কোৱা নাই যে আপোনাৰ পৰা ল'ব ইয়াতে তেওঁলোকে ফোনো বিকে লগতে যদি আপুনিও বিকিম বুলি ভাবিছে সেই ফোনটো আপুনি নিশ্চিন্ত মনে এখন দোকানত বিকিব পাৰে বা আপুনি যদি ফিজিক্যালি আহে এক্সচেঞ্জও কৰিব পাৰে ওকে আইফোন গিটা টিপ টপ কন্ডিশন যদি আপুনি প্ল্যানিং কৰি আছিলে মানে ভেল আহি আছে যেহেতু গার্লফ্রেন্ডক দিয়া কথা বহুতে প্ল্যানিং কৰি থাকিব পাৰে বহুতে হাজিয়া আছে যে কৈ দিব গার্লফ্রেন্ডক 14 ফেব্ৰুৱাৰী নহয় জানো বহুতে দিয়ে তো আপুনি যদি দিম বুলি ভাবিছে মাইৰা মোবাইল অলপ অফাৰ সফাৰ দি আছে আহিব আপোনাৰ বছত হ'ব আৰু টিপ টপ কন্ডিশনৰ মোবাইল পাব বাকি দেখিলে ফটো শেষত এটাই কথা কম বহিয়াকে কচিকে চাইয়া মাৰডালা খসা খস কক যদি ভাল পালে কি কৰিব ভাল পালে আপোনালোকে ভিডিওটো শেয়াৰ কৰক লাইক কৰক চেনেলটো যদি নতুন আছে সাবস্ক্রাইব কৰি লওক আৰু মাইৰা মোবাইলছত ভিজিট কৰক আৰু আমাৰ তাত কভাৰ লাগিলে আপোনালোকে কভাৰো পাই যায় এইফালে কভাৰো পাই যায় যি লাগে আপোনালোকে সব পাই যায় বাকি আজকে চলতে হে ৰাতি এতিয়া 12 বাজিলে ভিডিও শেষ কৰি পুৰা 12 বাজিছে পুৰা 12টা বাজিছে আপোনালোকে চালে পুৰা 12 বাজিছে ধন্যবাদ টাইম শোন আছিল 12টা বাজিছে পুৰা কাটা কাটি ধন্যবাদ গুড নাইট দিলো এটা বাড়ি 12টা বাজিছে ন গুড নাইট আৰু এটা কথা যদি সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিব ফিৰ মিলতে আজকে লিয়ে বাই বাই দিয়ক বাই বাই দিয়ক বাই বাই দিয়ক বাই 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 বাই